Hi friends, welcome to my channel Law Standpoint. Recently মই এটা ভিডিও আপলোড কৰিছো যেটোত মই প্ৰ্যাকটিক্যালি দেখুৱাই দিছো কেনেকে AIB 17 ৰ ৰিজাল্ট উলিয়াব পাৰি। কিন্তু আজিৰ ডেটত কিছুমানে মোক কৈছে যে তেওঁলোকে এতিয়ালৈকে AIB 17 ৰ ৰিজাল্ট উলিয়াব পৰা নাই। লগতে কিছুমানৰ AIB 17 ৰ ৰিজাল্ট ওয়েটিং লিষ্টত আছে আৰু কিছুমানৰ ৰিজাল্ট ৰিজেক্ট হৈ গল। কিন্তু কিয় আমি বহু দিনৰ অপেক্ষাৰ পাছত ফাইনালি ৰিজাল্ট পাইছো, কিন্তু কোনোবাৰ ওয়েটিং লিষ্টত আছে আৰু কোনোবাৰ ৰিজেকশ্যনত আছে। ওয়েটিং লিষ্ট আৰু ৰিজেকশ্যনৰ আৰত কি কাৰণ লুকাই আছে আজিৰ এইটো ভিডিঅ'ত মই ডিটেইলছত কৈ যাম যে AIB 17 দিয়া সকলৰ ৰিজাল্টটো এতিয়ালৈকে কিয় ওয়েটিং লিষ্টত আছে আৰু যদি ওয়েটিং লিষ্টত আছে কেতিয়া ৰিজাল্টটো কিহতে পাব আৰু যদি কিহতৰ ৰিজাল্টটো ৰিজেক্ট হৈছে তেনেহ'লে কিয় কিহতৰ ৰিজাল্টটো ৰিজেক্ট হৈ গ'ল। বন্ধুসকল, এই গোটেইখিনি কথা মই নিজৰ ফালৰ পৰা কোৱা নাই, এইখিনি কথা অল ইণ্ডিয়া বাৰ কাউন্সিলৰ অফিচিয়েল ৱেবছাইটত নটিফিকেশ্যন দিয়া আছে। মই নাজানো আপোনালোকে এই নটিফিকেশ্যনটো পাইছে নে নাই। আজিৰ এইটো ভিডিঅ'ত মই নটিফিকেশ্যনটো আলোচনা কৰিম। বলক আমি নটিফিকেশ্যনটো চাই লওঁ। ওপৰৰ পেৰাগ্ৰাফত ক্লিয়াৰলি মেনশ্যন আছে AIB 17 ৰ ৰিজাল্টটো বাৰ কাউন্সিলছ অফ ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইটত আপলোড কৰা হৈছে আৰু আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ড ইউজ কৰি আপোনালোকৰ ৰিজাল্টটো চাব পাৰে। AIB 17 ৰ ৰিজাল্টটো অনাবল মনিটৰিং কমিটিয়ে উইথড্ৰল আৰু ৰিজেক্ট কৰাৰ মেইন ৰিজন কেইটা হ'ল নাম্বাৰ 1 কেণ্ডিডেট ৰিজাল্ট উইথড্ৰল ডিউ টু ইনকাৰেক্ট /নো এনৰলমেণ্ট চাৰ্টিফিকেট বিং আপলোডেড। প্ৰথমত কেণ্ডিডেটৰ ৰিজাল্টটো উইথড্ৰল হোৱাৰ মেইন কাৰণটো হৈছে ফৰ্ম ফিল আপ কৰোঁতে শুদ্ধ হোৱা নাছিল বা এনৰলমেণ্ট চাৰ্টিফিকেটটো আপলোড কৰা নাছিল, সেইকাৰণে কেণ্ডিডেটৰ ৰিজাল্টটো উইথড্ৰল লিষ্টত আছে। আৰু যদি আপোনালোকে এনৰলমেণ্ট চাৰ্টিফিকেটটো আপলোড কৰা নাই তেনেহ'লে ফ্ৰেণ্ডছ 15 মে 2023 আগতে অফিচিয়েল ৱেবছাইটত সোমাই লগ ইন কৰি আপুনি আপোনাৰ এনৰলমেণ্ট চাৰ্টিফিকেটটো আপলোড কৰিব পাৰে। আপলোড কৰাৰ পিছত সেই 20 মে 2023 আপোনাৰ ৰিজাল্টটো অফিচিয়েলি ডিক্লেয়াৰ হ'ব। যদি আপুনি 15 মেৰ আগত এনৰলমেণ্ট চাৰ্টিফিকেটটো আপলোড কৰা নাই তেনেহ'লে 20 মেত আপোনাৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰা নহ'ব। তাৰপিছত 30 মে 2023 ৰিজাল্ট ডিক্লেয়াৰ কৰিব যিসকলে 25 মে 2023 এনৰলমেণ্ট চাৰ্টিফিকেটটো আপলোড কৰিব। পইণ্ট নম্বৰ 2ত কোৱা হৈছে যিসকল কেণ্ডিডেটে কুৱেশ্যন বুকলেট ছেট কোডটো ফিল আপ কৰা নাই বা কোডটো দুবাৰকৈ ফিল আপ কৰিছে বা ইনকাৰেক্টলি ফিল আপ কৰিছে ওৱামাৰ শ্বীটত, সেইসকল কেণ্ডিডেটৰ ৰিজাল্টটো ৰিজেক্ট কৰি দিয়া হৈছে অনাবল মনিটৰিং কমিটিৰ দ্বাৰা। তৃতীয় পইণ্টটো হৈছে যিসকল কেণ্ডিডেটে ৰাজকোট চিটিৰ পৰা AIB 17 এক্সাম দিছে সেইসকল কেণ্ডিডেটৰ ৰিজাল্টটো কৰি দিয়া হৈছে অনাৰেবল মনিটৰিং কমিটিৰ দ্বাৰা যেতিয়ালৈকে কোনো ফাৰ্দাৰ নটিফিকেশ্যন নোলায় তেতিয়ালৈকে, কাৰণ ৰাজকোট চিটিৰ পৰা ৰিপৰ্ট জাৰি কৰা হৈছে BCIক। ফ্ৰেণ্ডছ, যদি আপোনালোকৰ কোনো কোৱাৰিজ থাকে তেনেহ'লে কমেণ্ট কৰক আৰু ডাউটটো ক্লিয়াৰ কৰক।